আজি কেৱল মছলা পিছা কামেই কৰিম। এইফালে আদা নহৰুখিনিও মই ধুনীয়াকৈ বাছি ৰাখিলোঁ, যিহেতু পচা ওলায় আৰু কেঁচা নহৰুখিনি এনেই ৰাখি দিলে বেয়া হৈ যায়, সেয়েহে মই নহৰুখিনিও এনেকৈ চালনীখনত ৰাখি দিলোঁ। এইফালে আনিলে দেউতাকে মাংস, বোলো মাংসখিনিও ধুনীয়াকৈ কাটি বাছি ৰাখি দিওঁ। আলহামদুলিল্লাহ, দুজনী যিহেতু কোৰাণখন খতম দিলে, সেয়েহে আজি ভাল লাগিল মনটো। আৰু এইফালে মই জোনাবকো কৈছিলোঁ, মোৰ দেউতা যিহেতু ইন্তেকাল হৈছে, সকলো মুৰ্দাৰ হকে জোনাবক খতম দিব কৈছিলোঁ। জোনাবে আজি বক্সাই গ'ল, ভাল লাগিল মন। এইফালে আকৌ আনিলে অকণমান মানিমুনি পাত, মই ভাবিলোঁ মাছেৰে খাম, সেয়েহে এইখিনিও মই ধুনীয়াকৈ ভাল কৰি ৰাখি দিওঁ। এইফালে আনিলে ইণ্ডিয়া গেট, বাইচমুঠি ৰাইচ, এইফালে গাখীৰ, ঘৰৰ সকলো বজাৰ আনিলে, যিহেতু মই বোলো বজাৰখিনিও অকণমান সামৰি ৰাখি দিওঁ। আৰু এইফালে গাজৰ আনিব দিছিলোঁ, মই অকণমান মানিমুনি পাতখিনি মই বইল কৰি লৈছোঁ, ইয়াতে দি দিম। মানিমুনি পাতৰ ঔষধি গুণ আছে, যিহেতু আজি মই বনালোঁ মাছেৰে। এনেতো ৰোজা ৰাখি আছোঁ, আজি ৰাতিয়ে খাম। আৰু এনেকৈ তেলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছতে মই চাউলখিনি দিছোঁ। ইয়াত মই আদা নহৰু পেষ্ট দিছোঁ আৰু মছলা হিচাপে মই একোৱে দিয়া নাই, যিহেতু ৰোজা ৰাখি আছে। ৰোজা ৰখাৰ পিছত পেটত যিহেতু মছলা পৰিলে গেছৰ প্ৰব্লেম হয়, সেয়েহে মই মছলা ব্যৱহাৰ কৰা নাই। এইফালে ঢাকনখন লগাই দিলোঁ। দেখিছেনে কি সুন্দৰকৈ মোৰ পোলাও বনাই ৰেডি হৈ গ'ল। আৰু এইফালে দেউতাকে ক'লে যিহেতু চাহ খাম বুলি, গাখীৰ চাহ নিদিওঁ, আজি লাল চাহে দিম, যিহেতু গেছ হৈ আছে। এইফালে গাখীৰখিনিও মই গৰম হ'বলৈ দিলোঁ। আৰু সিমান দেৰি এতিয়া মই চাহখিনি দি লওঁ। এতিয়া বৰ্তমান আমি নাখাওঁ, আমি ইফতাৰৰ সময়তে খাম। এতিয়া দেউতাকে খাই মেলি আকৌ দোকানত যাব। এইফালে দেউতাকক চাহ দিছোঁ। কোনে কোনে এনেকৈ ৰঙা চাহ আৰু পোলাও খায় জনাবচোন। আমাৰ যিহেতু ভাল পায় আটাইকেইজনে এনেকৈ, মই এনেকৈ দিলোঁ।